Hello guys, welcome back to my YouTube channel. আৰু আপোনালোকে চাই আছে জ্ঞানছ ব্লগ আৰু আশা কৰি চাগে সকলোৱে ভালে আছে আৰু ভালে থাকিব লাগে মানে গাইছ আজি কথাটো হ'ল আমি আজি যাই আছো এটা ঠাইত মানে ঠাইটো হ'ল নামটো হ'ল মানে একুৰিয়াম মাছ ৰখা ঠাই এই মাছ ৰখা ঠাইখিনি আজি আপোনালোকক দেখুৱাম মানে তাৰ বিষয়ে আপোনাক সকলোখিনি কথা ক'ম ইয়াতে মানে বহুত ডিজাইনৰ মাছ পোৱা যায় মানে বিৰাট বহুত যিমান আছে মানে মাছ সিমান মানে ধুনীয়া মাছ পোৱা যায় ইয়াতে তো আপোনালোকক মই সকলোখিনি কথা ক'ম ইয়াৰ আৰু সকলোখিনি বস্তু আপোনালোকক কমপ্লিটলি দেখুৱাই থাকিম তো আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাই থাকিব স্কিপ নকৰিব তো আমি ভিডিঅ'খিনি আৰম্ভ কৰিম এতিয়া আমি যাই আছোঁ একুৰিয়ামটো আপোনাক দেখুৱাম তাত যাই সকলোখিনি মাছ দেখুৱাম কি মাছ পোৱা যায় কি মাছ থাকে আৰু কিমান ডাঙৰ মাছ ৰখা ঠাই আছে সকলোখিনি কথা ক'ম আৰু আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাই থাকিব স্কিপ নকৰিব আমি ফাইনেলি আহি পালোঁ গাইছ ইয়াতে আৰু এইখিনি দেখিছে আপোনালোকে মই ফাইনেলি আহি পাইছোঁ ইয়াতে চাই থাকক হা টিকেট লাগে এক্সট্ৰা কোন ক'ত টিকেট কৰিব লাগে য'ৰ পৰা এণ্ট্ৰি কৰিছে আপোনালোকে সোমাইছে হা তাতে কাটিব লাগিব হয় নেকি তো আমাক টিকেট যিবিলাক দিছে আপোনাৰ এণ্ট্ৰি টিকেট পাৰ পৰা এণ্ট্ৰি টিকেট আৰু ইয়াৰ টিকেটটো এক্সট্ৰা তিনিখন টিকেট হৈছে আমি লৈ আহি আছোঁ টিকেট কোন ফাইনেলি আমাক ইয়াতে সোমাব নিদিলে আমি টিকেট লৈ আহি আছোঁ এণ্ট্ৰি টিকেট বোলে বেলেগ আৰু একুৰিয়াম টিকেট বোলে বেলেগ তো আমি টিকেট ফাইনেলি লৈ আহিছোঁ না শুনছি ফাইনেলি লৈ আছোঁ আৰু আপোনালোকে চাই থাকিব মই সকলোখিনি ঘূৰাম ফাইনেলি আমি ষ্টাৰ্ট কৰিছোঁ আৰু যাই আপোনালোক ঘূৰাই আছোঁ টিকেট কাটি দিলোঁ গাইজ আমি এইবিলাক ক'ত যাম একুৰিয়ামত যাম আমি ফাইনেলি টিকেট কটা হৈ গ'ল তো আমি একুৰিয়ামত যাই আছোঁ এতিয়া মানে আমাক নেক্সট টাইম সোমাব দিয়া নাছিলে আৰু এতিয়া আমি সোমাম না আমি যাই আছোঁ ফাইনেলি হা তো আপোনাক নেক্সট টাইম তাতে যাই কিনে আপোনাক লগ কৰিম সকলোখিনি কথা ক'ম নেক্সট লগ পাব ফাইনেলি আমি আহি পালোঁ একুৰিয়ামত আমি সোমাম আৰু এতিয়া আমাৰ নেক্সট টাইম টিকেট আমি আনিছিলোঁ আমাৰ টিকেটটো মানে কি মিষ্টেক হ'ল দিছোঁ সোমাব দিয়া নাই আমি চাওঁ বুজিছেনে অ'কে তো আমি ফাইনেলি সোমাই আহিলোঁ আপুনি দেখিছে না ইফালে ইমান মজা ধুনীয়া ঠাই মানে আৰু বুজি ইমান মজা খালী মাছ বুজিছে সকলোখিনি মাছ আপোনাক মই সকলোখিনি কথা দেখুৱাম মানে এই জাগাটো মানে ফিলিংছটো বেলেগ লাগিছে ইয়াতে আপোনালোকে চাই আছে মানে ইয়াতে আহিব চাব আপোনালোকে সকলোখিনি মানে দেখা পাব সকলোখিনি কথা জানিবই আৰু এতিয়া ফাইনেলি সকলোফালে মাছ মানে কি কোৱালিটি মাছ লাগে সকলোখিনি মাছ পাবই আপোনালোকে মই ভালকৈ দেখুৱাই দিছোঁ চাব দেখিছে গাইজ আপোনাক মই পিছৰ পৰা দেখুৱাইছোঁ ভালকৈ চাব এইটো যে দেখিছে এইটো হ'ল গল্ডেন ফিছ আৰু এইটো হ'ল বেলেগ ডিজাইনৰ ফিছ এইটো বা কি নাজানো নামটো নাজানো চাগে নামটো লিখাও নাই চাগে ইয়াতে আছে নেকি এইটো নামটো লিখা আছে এইটো চাওক এইটো লিখাইছোঁ এইটো নামটো আছে এইটো দেখিছে এইটো চাওক মানে সকলোফালে মাছ খালি মাছে মাছ মানে চাব পাৰে সকলো একদম মাছ মানে কি কোৱালিটি আপোনাৰ ডিজাইনৰ মাছ লাগে সকলোখিনি পাই যাব আপোনাৰ দেখিছে দেখিছে এতিয়া চাগে মাছ নাই চাগে নেকি আছে ইয়াতে আছে কিন্তু আপোনালোকে চাব নোৱাৰে এইটো মাছটো দেখা পোৱা নাযায় ফাইনেলি মাছটো চাওক মানে মাছটো মানে মাছৰ মানে বিখ্যাতটো মানে এইটো একুৰিয়াম বুলি কোৱা হয় মানে মাছ পোৱা যায় মানে ডিজাইনটো ভাল লাগে চাই কিনে দেখিছে সকলোখিনি দেখুৱাইছোঁ আপোনালোকে চাই থাকিব পাৰে সকলোখিনি মই কথা কৈ আছোঁ দেখিছে মানে সকলোফালে মাছ দেখিছে খালি মাছ খালি এইবিলাক যি বক্স জিকা পাই আছে এইবিলাক মানে মাছৰ মানে বহুত ডিজাইনৰ ভাল কোৱালিটি মানে মাছ থাকে দেখিছে এইটোতো মাছ খালি মাছ দেখিছে এইটোতো মাছ এইটো মাছটো কি জানো দেখিছে না গাইজ মাছটো দেখিছে আৰু এইবিলাক মাছ আপোনাৰ ইমান ভাল লাগে মাছবিলাক চাই কিনে দেখিছে মই আপোনাক সকলোখিনি মাছ দেখাইছোঁ এই মাছটো চাওক এই মাছটো আৰু বেলেগ ডিজাইনৰ একদম মানে শুনিছোঁ কি মাছ আৰু এতিয়া মাছটো পুষ্টই বেলেগ ইফালে আছে মাছ
মানে ইফালেও মাছ আছে, ইফালেও মাছ আছে, মাছে মাছ চবফালে মাছ আছে, একদম সৰু সৰু দেখিছে, একদম মানে সৰু সৰু টাইপৰ দেখিছে। ফাইনেলি লুকাই আছোঁ, আপোনালোকে চাব পাৰে। এই মাছটোক চাওক না গাইছ, আৰু এই মাছটো চাওক, মানে এনেকুৱা লাগি যায় ইয়াতে আহি কিনে মাছৰ ফেক্টৰী নিচিনা লাগি যায়। মাছৰ মানে বিভিন্ন ধৰণৰ প্ৰজাতিৰ মাছ পায়, সকলোখিনি মাছ আপোনালোকে দেখিব পাৰিব ইয়াতে আহিলে। মানে যিমান মাছ আছে সৰু মানে সেই ইয়াতৰ মানে সকলোখিনি মাছ ইয়াতে মানে ব্যৱস্থা কৰা আছে। ইয়াতে দেখিছে, ইয়াতে মাছ আছে, মাছে মাছ মানে সকলোখিনি মাছ। জাগাটো মানে বেলেগ, চাওক ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক, এইবাৰ মই ভালকৈ দেখুৱাইছোঁ আৰু চাওক, ভালকৈ চাওক, দেখিছে এইবিলাক চব মাছ। এইবিলাক দেখিছে আপোনালোকে আলমাৰি চালমাৰি যি আছে, এইবিলাক চব মানে মাছ ৰখা আছে, বিভিন্ন ধৰণৰ মাছ ৰখা আছে। আপোনালোকে ইয়াতে এবাৰ আহি চাব পাৰে। আৰু ইফালে আছে চাওক, ইফালে আছে, আৰু ইফালে সকলো ধৰণৰ মাছ, মানে একদম মানে ইয়াতে ফিলিংছটো মানে বেলেগ আহি যায়। আপোনালোকে ইয়াতে আহিব পাৰে, মাছ যদি চাব খোজে, মানে বহুত ধৰণৰ মাছ ইয়াতে দেখিব পোৱা যায়। দেখাই দিছোঁ আপোনালোকক, এইটো চাওক, মিউজিয়াম টাইপৰ আহিছে, মানে ডাঙৰ এটা হল টাইপৰ ইয়াতে মাছ মানে ৰখা হয়, মানে মাছ ইয়াতে ৰখে। কিমান সৰু ডাঙৰ মাছ আছে ইয়াত দেখিছে, একদম মানে সৰু সৰু আছে, ইয়াতে সৰু সৰু আছে দেখিছে। এতিয়া আৰু বেছি অলপ সৰু সৰু আছে, মানে এতিয়া ডিজাইনাৰ কালাৰৰ মাছ ইয়াতে আছে। এই মাছৰ নামবিলাকো লিখা আছে ইয়াতে দেখিছে, এই নামবিলাকো চাওক, দেখাই দিছোঁ। এইটো আমাৰ কমলকান্দা পুঠি নে কি মাছ কয়, এইটো তেনেকুৱা কিবা কয় আৰু এইটো দেখিছে। আৰু এইটো দেখিছে মাছ, খালি মাছ, অনলি মাছ। ইয়াৰ ফাইনেলি আমি ইয়াৰ মাছ দেখুৱা মানে হৈ গ'ল। আমি ইয়াৰ পৰা আৰু ওলাই যাম আৰু দেখিলে আপোনালোকে, মই দেখুৱালোগে মাছ সকলোখিনি আপোনালোকক। ইয়াৰ পৰা ওলাই যাম আৰু বহুত মানুহ আহে ইয়াতে, মানুহ শিকাব যায়, বহুত মানুহ আহে, বহুত দূৰৰ পৰা মানুহ আহি যায় চাবৰ কাৰণে। মাছবিলাক চাবৰ কাৰণে বহুত দূৰৰ মানুহ আহি যায়, চাব পাৰিব। আজি যিহেতু এইখিনিয়ে আৰু ৰাজনীতি যাবি না কি আৰু আহিবি, আমাৰ ৰাজনীতি কথা চলাই আছে, এতিয়া মাছ চলাই আছে।